এইফালে দেখিছে গছত তিয়হ লাগি আছে আৰু এইফালে দেখিছে বেঙেনা, পিঁয়াজ আৰু এইফালে লাই পাত। বজাৰত শাক পাচলি কিনিবলৈ যাবই নোৱাৰি, জুই চাই দাম আৰু দুদিন থৈ দিলে বেয়াই হৈ যায় শাক পাচলি। আৰু যিহেতু সাৰ এগাল এগাল দিয়ে। আৰু গুৱাহাটীত দেখিছে কেনেদৰে মানুহে খেতি কৰিছে। এইটো দেখিছে 8তলা বিল্ডিঙৰ ওপৰত মানুহে এনেদৰে মাছৰ কাৰ্টুনত এনেকে মাটি ভৰাই ইয়াতে খেতি কৰিছে। আৰু যিহেতু গাঁৱতে আজিকালি মানুহে খেতি নকৰা হ'ল, এইবিলাক দেখিছে ওলকবি খেতি। এইফালে দেখিছে গছত এতিয়া বিলাহী পুৰা লাগি আছে, বিলাহী পকিব আৰু এতিয়া কেঁচা হৈ আছে এইবিলাক। আৰু ইয়াতে দেখিছে এইবিলাক ধনিয়া পুৰা গজি আছে ইয়াত। বেঙেনা আছে এইফালে আৰু এইবিলাক দেখিছে পালেং পাত। সঁচাই মানে পৰিৱেশটোৱে বিৰাট ধুনীয়া লাগিছে। ইয়াতে কি নাই মানে এইফালে আছে দেখিছে বন্ধাকবি, এইবিলাক এতিয়া ফুলি আছে বন্ধাকবি। আৰু ইয়াতে আছে এইবিলাক ৰঙালাও, দেখিছে ৰঙালাও এতিয়া ফুল মেলিছে আৰু লাগিব ৰঙালাও। দেখিছে মাছৰ কাৰ্টুনত তেনেদৰে মাটি ভৰাই কি চিষ্টেমত আচলতে খেতি কৰিছে। গাঁৱতে মানুহৰ বিঘাই বিঘাই মাটি পৰি আছে, কিন্তু খেতি কৰিবলৈ মানুহৰ টাইম নাই। আৰু এইবিলাক দেখিছে লাই বিলাক একদম কুমলীয়া হৈ আছে, গাহৰিৰ লগত দি পিনি খাই একদম মজা লাগে।